পুৰিছে এতিয়া চলে এই ইয়াৰ পৰা যে ভাপটো ওলাইছে ভাপটো মোৰ ইমান পুৰিছে পোলাও ৰেচিপি আসলতে মই পোলাও বনাবৰ কাৰণে চাউলটো কেতিয়াও তিয়াই থৈ নিদিওঁ কাৰণ চাউলটো তিয়াই থৈ দিলে কি হয় ভাঙি যায় মোৰ হাতত ভাঙি যায় মানে সেইটো কথা কাৰণে মই চাউলটো ধুই শুকুৱাই লওঁ মাত্ৰ ভালকে ধুই পেলাই শুকুৱাই লওঁ আৰু মই চাউল পোলাও বনাবৰ কাৰণে সদায় মই চাউল এনেকৈ গিলাছত জুখি লওঁ কাৰণ তেতিয়া মই পানীৰ আন্দাজটো ভালকৈ পাওঁ যিকোনো গ্লাছত যিমান এইটো গ্লাছত যদি মই 2 গিলাচ চাউল লৈছোঁ তেনেহ'লে মই 2.5 গিলাচ পানী ল'ম বা 2 কাপ চাউল হ'লে 2.5 কাপ পানী বা 3 কাপ চাউল হ'লে 4.5 কাপ পানী মানে আধা কাপ পানী সদায় বঢ়াই দিব লাগিব পোলাও বনাবৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ পিঁয়াজটো এনেকৈ ৰুকি পেলাই গ্ৰাইণ্ড কৰি মানে কাটি পেলাই গ্ৰাইণ্ড কৰি লৈছোঁ কাজু আদা নহৰু পেষ্ট ডালচিনি তাৰপাছত লং ইলাইচি কিচমিচো দিব পাৰে কিন্তু কিচমিচ আজি যেটো পোলাও বনাম তাৰ মেইন ইনগ্ৰেডিয়েণ্টটোৱে হৈছে পিঁয়াজ অলপমান সৰহকৈ ব্যৱহাৰ কৰিলে পোলাওটো সোৱাদ হ'ব গতিকে তেনেকুৱা ধৰণৰ চাউলবিলাকৰ অকণমান ডাঙৰ দীঘল বা জহা হ'লে কুনকুনি জহা বা জহাৰ গুণটোৱে বেলেগ তেনেকুৱা ধৰণৰ চাউলেৰে পোলাও বনাব পাৰি গতিকে পোলাওটো কেনেকৈ কি কৰিব লাগিব কৈ থৈছিলোঁ ধুই পেলাই মই তিয়াই থোৱা নাছিলোঁ কিন্তু ধুই পেলাই সেই পানীতেই পোলাওখিনি চাউলখিনি থৈ দিছিলোঁ আৰু সেইখিনি নিজে নিজে শুকাই গৈছে পানীত যদি তিয়াই থৈ দিয়া হয় তেনেহ'লে বাচমতি চাউলখিনি ভাঙি যোৱাৰ সম্ভাৱনা থাকে গতিকে এতিয়া আহক মই কুকাৰত বনাম যিহেতুকে কুকাৰত এতিয়া মই ঘিউ দিম এটা কথা আগৰ যেটো মাংস বনোৱাৰ ৰেচিপি হেতু মই ডেসক্ৰিপচনত দি দিম আপোনালোকে যদি চোৱা নাই তেনেহলে চাব দেই আৰু চাই পেলাই কমেন্ট কৰিব চামুচখনে নানিলো নহয় 1 মিনিট ৰব পোলাও আপোনালোকে পিয়ৰ ঘিউটো বনাব পাৰে আৰু লগত ৰিফাইন অইল বা অকণমান লাইট অইলেৰো বনাব পাৰে মই কিন্তু ঘিউৱে ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ কাৰণ ঘিউৰ গুণটো মই খুব ভাল পাওঁ এতিয়া এনেকৈ ঢালি দিওঁ কিমান দিব লাগিব কি কথা আপোনালোকে এনেকৈ চাই পেলাই গম পাব মই আসলে পৰিমাণটো বুজাব নাজানিম ইমানখিনি ঘিউ দিছোঁ 2 চামুচ 3 চামুচমান ঘিউ এতিয়া মই পোনপ্ৰথমে ইয়াত দিবলগীয়া সবতকৈ ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্টটো হৈছে যিটোৰে পোলাওৰ কালাৰটো আহিব সেইটো হৈছে চেনি ইমানখিনি চেনি দি দিছোঁ ঘিউত ভাজিম চাব লাহে লাহে ঘিউত এটা কালাৰ হৈ যাব হ'ব দিয়া এয়া ধুই থোৱা চাউলখিনি যিখিনি মই অকণমান কাপোৰ এখনেৰে টুকি পেলাই শুকুৱাই লৈছোঁ এয়া লাহে লাহে চেনিখিনি কালাৰ হৈছে ঠিক এনেকুৱা সময়তে মই গোটা মছলাখিনি দি দিম গোটা মছলাত মই ব্যৱহাৰ কৰিছোঁ ইলাচি লং আৰু ডালচিনি তেজপাত ব্যৱহাৰ কৰিব পাৰে মোৰ হাতত নাই কাৰণে আচলতে মই দিয়া নাই গেছটো কমাই ল'ব দেই নহ'লে জ্বলি যোৱাৰ সম্ভাৱনা থাকিব আৰু এতিয়া মই পিঁয়াজখিনি দি দিছোঁ চাওক আপোনালোকে কালাৰটো আচলতে চেনি আৰু পিঁয়াজৰ কালাৰ এই কালাৰটোৱে গোটেই পোলাওৰ কালাৰটো আহিব গতিকে পোলাও বনাওঁতে সময় আৰু পৰিমাণ এই দুটা খুবেই জৰুৰী এতিয়া মই ইয়াত আদা নহৰু পেষ্টকণ দি দিম এই সকলোখিনি বস্তু দিয়াৰ পাছত মছলাখিনি তেতিয়ালৈকে ভাজিব যেতিয়ালৈকে তাৰ পৰা আদা নহৰুৰ গুণটো নোহোৱা হৈ নাযায় আদা নহৰুৰ গুণটো যেতিয়া সম্পূৰ্ণকৈ নোহোৱা হ'ব তাৰ পিছতহে তাত বেলেগ ধৰণৰ বস্তুবোৰ যেনে ড্ৰাই ফ্ৰুইটছ বা আপোনালোকে কাটি লোৱা গাজৰ এনেকুৱা ধৰণৰ কিন্তু পিঁয়াজ পোলাওত আচলতে গাজৰ বা ড্ৰাই ফ্ৰুইটছৰ ইমান প্ৰয়োজন নাথাকে এইটো আচলতে পিঁয়াজৰে এটা পোলাও হয় পিঁয়াজৰ টেষ্টটো খুব ধুনীয়াকৈ আহে গতিকে বেলেগ মছলা নিদিলেও হয় মই কিন্তু অকণমান কাজু দিম তাৰপিছত চাউলখিনি দি দিম
বেলেগ একো নাই, অকল কাজু ব্যৱহাৰ কৰিছোঁ। জুৰিয়ে সিফালে চাই হাঁহি আছে আৰু কৈছে যে মানে ইউটিউবত সেইটো পুৰা মানে নিচাটো মোৰ লাগি গৈছে। আচলতে আপোনালোকৰ কাৰণে ইমান ধুনীয়াকৈ ভিডিঅ' বনাবৰ কাৰণে বা এনেকৈ আপোনালোকৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে মোক ইনস্পায়াৰ কৰা মানুহগৰাকী হৈছে চিপুংখুৰীয়া যাত্ৰাৰ জুৰি। গতিকে চিপুংখুৰীয়া যাত্ৰাটো আপোনালোকে মৰম আৰু আশীৰ্বাদ দিব। আৰু সঁচাকৈ কৈছোঁ, জুৰি নোহোৱা হ'লে বা বাতি নোহোৱা হ'লে মই কেতিয়াও ইউটিউব চেনেল বা ইউটিউবত এনেকৈ ইউটিউবৰ কাৰণে কিবা নবনাবহেঁতেন মানে। আৰু থেংক ইউ জুৰি, থেংক ইউ বাবি। আৰু সঁচা কথা কৈছোঁ, মই ইউটিউবটো খুলি লৈ ইমানেই হেপী। আচলতে মোৰ শ্বুটিং থাকিলে শ্বুটিঙত ব্যস্ত থাকোঁ, এনেইতো ৰুমটোত সোমাই থাকোঁ, কি কৰিম কি নকৰিম এনেকৈ থাকোঁ। ক'ব নোৱাৰাকৈ এটা খুব ভাল লগা সময় মই অতিবাহিত কৰিছোঁ। আৰু এতিয়া ইয়াত চাউল দিবৰ হৈ গ'ল। কথা কওঁতে কওঁতে চাউলখিনি খুব ধুনীয়াকৈ লৰাব লাগিব। চাব যাতে এনেকৈ লৰাব যাতে চাউলখিনি ভাঙি নাযায়। চাউলখিনি ধুনীয়াকৈ ভজা হৈ গ'ল, ধুনীয়া এটা কালাৰ আহিছে। এতিয়া ইয়াত পানীখিনি ঢালি দিব লাগিব। যিমানখিনি চাউল দিব তাতকৈ আধা গিলাচ বেছি পানী মই অলৰেডি কৈ থৈছিলোঁ। এতিয়া কুকাৰটো 2টা হুইচেল মৰাৰ পাছতে বাছ নমাই থৈ দিব আৰু অকণমান ঠাণ্ডা হোৱাৰ পাছত খুলি দিব। পোলাও ৰেডি। মই কি খুৱাম গমেই পাইছে ইতিমধ্যে। পোলাও, মাংস আৰু লগত চালাড, তিয়ঁহৰ চালাড। মই তিয়ঁহটো ৰুকি পেলাই এনেকৈ আগতে গৰম দিনত মায়ে বনাই দিয়ে, কি মজা লাগে। আৰু মায়ে কি কৰে, একদম সৰহকৈ নেমু চেপি দিয়ে। মই ইমান কৈ থাকোঁতে গমেই পাইছোঁ আচলতে মোৰ ৰান্ধনীৰ, মোৰ এক্টিঙৰ গুৰু মা, মোৰ খাদ্য বনোৱা গুৰু মা। মায়ে কি কৰিছে সেইটোৰ ওপৰতে আইডিয়া কৰি আৰু এনেকৈ যেতিয়া মানে তিয়ঁহৰ চাটনিটো বনোৱা হয় সঁচাকৈ বহুত টেষ্টি লাগে। বহুতে খায় বাৰু। ইয়াত এতিয়া মই অকণমান পিঁয়াজ দি দিম ৰুকি পেলাই আৰু লগত নেমু সৰহকৈ চেপি দিম। জলকীয়া দিব পাৰিলে ভাল। এই চাটনিটোত মই দিলোঁ তিয়ঁহ, পিঁয়াজ, তাৰপাছত নিমখ আৰু অকণমান শুকান জলকীয়া, কাৰণ মোৰ হাতত কেঁচা জলকীয়া নাছিলে, আৰু বেছিকৈ নেমু ৰস। এইটো হৈছে পোলাও। এটা হৈছে ধুনীয়া হৈছে না কালাৰটো পুৰা। পোলাওৰ যদি কালাৰ ভাল হয় তেন্তে গম পাব যে পোলাওটো টেষ্টি আৰু ভাল হৈছে। আমাৰ কাহিক হেল্ল' এভৰিৱান। আজি আচলতে মই আপোনালোকলৈ যিটো ভিডিঅ' আগবঢ়ালোঁ সেই ভিডিঅ'টো বহুত পুৰণা, প্ৰায় 2-3 মাহ হয়তো বেছিয়ে হ'ব। কিন্তু ভিডিঅ'টো আচলতে এডিটিং কৰি থৈ দিয়া আছিলে, সেইটো কথাৰ কাৰণে মই ভাবিলোঁ দি দিওঁ। গতিকে ভিডিঅ'টোকো চাই কেনে পালে জনাব। আৰু এটা কথা, বহুত দিন ভিডিঅ' দিব পৰা নাই, তাৰ বাবে চৰি। এতিয়াৰ পৰা আকৌ ভিডিঅ' দিম, আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।